हेलो बंधु बान्धवीসকল नमस्कार मैं नारायणे पुनर्बार मोर आन नतुन भिडिओলৈ स्वागतम जनाइছোঁ। আজি ভিডিঅ'টো এটি বিশেষ ভাল লগা হ'বলৈ গৈ আছে বা ভাল এটা গৈ আছোঁ মই কথা ক'বলৈ গৈ আছোঁ, যেহেতু আজি মই লৈ আহিছোঁ এটা বহুত ডাঙৰ টপিক, যিটো বৰ্তমান সমাজত মানে পৰিৱেশত পুৰা চলি আছে, পুৰা চলি আছে মানে। যেহেতু এই সময়ছোৱাত আমি এই সমূহ যদি অলপ ভাল দিশত আগবঢ়াই নিব পাৰোঁ তাৰ বিষয়ে কিছু কথা ক'বলৈ গৈ আছোঁ। যিহেতু ইমান অভিজ্ঞতাও নাই, কথা কোৱাৰ কিছু ধং আমাৰ ইমানো ভাল নহয়, যিহেতু আমি গাঁৱলীয়া মানুহ। সেয়েহে যি পাৰোঁ তাকে মই ক'বলৈ গৈ আছোঁ, তাকে ভুল নুবুজি সকলোৱে ভিডিঅ'টো চাওক, নিশ্চয় আপোনালোকেও ভাল পাব ভিডিঅ'টো। কথাটো আজি ভিডিঅ'ৰ কথাৰ বিষয়বস্তু হ'ল মোবাইলে মোবাইলে পুৰা শেষ কৰি দিছে উঠি অহা নৱপ্ৰজন্মক। যিহেতু প্ৰায় ধৰক আপোনাৰ নাই ক'লেও এবছৰ 6-7 মাহৰ পৰাই মই প্ৰায় দেখিবলৈ পাইছোঁ, এবছৰৰ পৰা ধৰি প্ৰায় 8-9 বছৰ ল'ৰা ছোৱালী প্ৰায় মানে এনেকুৱা মোবাইলৰ প্ৰতি আকৃষ্ট হৈ গৈছে নহয়, মানে ক'ব নালাগে আৰু। তেওঁলোকে ইমানে মোবাইলটোক ইণ্টাৰেষ্ট দিয়া হৈছে, কিতাপৰ কোনো মানে জ্ঞানে ল'ব নোখোজা হৈছে। যি আজিকালি গেম হওক, কিবা এনেকুৱা ধৰক পুতলা হওক, মানে মোবাইলৰ নলেজৰ বিষয় নহয়, বেলেগ এটা দিশতহে গৈ আছে, যিটো মানে আপোনালোকে ক'বলৈ দৰকাৰ নাই আপোনালোকক, যিহেতু আপোনালোকে নিজে পাইছে। সকলোৰে ঘৰত যিহেতু মোবাইল 2-3টাকৈ এণ্ড্ৰইড মোবাইল আছে, আৰু মাকসকলে মানে এই ল'ৰা ছোৱালীক অকণমান টাইম মানে ভালকৈ থাকিবলৈ বা খেলিবলৈ দিবলৈ হ'লেও আজিকালি যিহেতু মোবাইলটো দৰকাৰ, ল'ৰা ছোৱালীক ইমানেই মোবাইলটো দৰকাৰ হৈছে, মাকসকলে মোবাইলটো নিদিলে মাকসকলে এটা ঘৰৰ কামো কৰিব নোৱাৰা হৈছে। সেয়েহে মোবাইলটো দিয়াৰ পিছৰ পৰা তেওঁলোকে কি চাইছে কি নাই চোৱা, সেই সময়ছোৱাত ল'ৰা ছোৱালীয়ে কি মোবাইলত উলিয়াই পিনে চাইছে, সেইখিনি যদি মাকহঁতে ভালকৈ চকু দি মানে মোবাইলটো বা ধুনীয়াকৈ ভাল এটা বিষয়লৈ উলিয়াই নিদিয়ে, তেওঁলোকে যি টি চাই মেলি এনেই মানে অন্যমনস্ক হৈ গৈছে। আৰু যিসকলে বৰ্তমান চাই আহি আছে, তেওঁলোকক যদি আপুনি ভাল এটা কিবা লগাই দিয়ে, সেইটো কেতিয়াও নাচায়, তেওঁলোকে ইণ্টাৰেষ্ট থকাটোৱে চাব, যিহেতু পুতলা চাব বা গেম চাব, কিছুমান কাৰ্টুনছ এনেকুৱা ধৰণৰ, যিটো মানে জ্ঞান পাবলগীয়া নহয়, অদৰকাৰী মানে। সেয়েহে আপোনালোকে যদি এই সমস্যাত ভুগি আছে, তেনেহ'লে কি কৰিব জানেনে? এটা ভাল উপায় মই দিবলৈ গৈ আছোঁ, যিহেতু মই নিজেও মোৰ নিজৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ, নিজেও পাইছোঁ ঘৰত, যিহেতু আমাৰো ল'ৰা ছোৱালী আছে, সেয়েহে মই সকলোবিলাক দেখিছোঁ। তেওঁলোকক যদি আমি মোবাইলটো দিব লাগে হয়, কিন্তু বোলে এনি টাইম দিব দৰকাৰ নাই, সময় পালে মোবাইলটো খুজিলে দি দিব নালাগে। তেওঁলোকক প্ৰায় 1 ঘণ্টা বা 2 ঘণ্টা বা আধা ঘণ্টা এনেকুৱা টাইমিঙত দিব লাগে, বোলে তুমি এইখিনি চাবা দেই, এইখিনি পঢ়া, ইয়াত ধুনীয়াকৈ দিয়া আছে, এইটো লেচন পঢ়া। ডাঙৰখিনিৰ কাৰণে আজিকালি 2য় 3য় ক্লাছ 1 to 3 ধুনীয়া লেচনসমূহ ধুনীয়াকৈ তাত ইউটিউবত ধুনীয়াকৈ পায়, এবাৰ চাৰ্চ কৰিলে সকলোবিলাক আহি থাকে। আৰু ইউটিউবৰ এটা কথা জানে আপোনালোকে, যিটো বস্তু চাই থাকে সেইটো বাৰে আহি থাকে, বা সেনেকুৱা ধৰণৰ ভিডিঅ'বিলাকে প্ৰায় আহি থাকে। সেয়েহে আপোনালোকে কি কৰিব, ধুনীয়াকৈ ল'ৰা ছোৱালীক যদি শুৰুৱাতৰ পৰা যিকোনো এটা ভাল, আজিকালি ফল মূলৰ ছবি লৈ বা ফল মূলৰ নাম আছে ধুনীয়াকৈ ABCD ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীয়ে গোৱা আছে, যিহেতু সৰু ল'ৰা ছোৱালীৰ মাত বোলত বা এক্টিংবিলাকত বেছি আকৃষ্ট হয়, সেয়েহে তেওঁলোকৰ ধুনীয়াকৈ দিয়া আছে। সেইসমূহ যদি আপোনালোকে উলিয়াই দিয়ে, মোবাইলত আজিকালি কি নাপায়, A to Z আপুনি কি নাপায় কি সকলো পাব। সেয়েহে পঢ়া শুনাৰ ক্ষেত্ৰতে আপোনালোকে যিহেতু পঢ়াবলৈ কিছুমান মাক বাপেকৰ সময় নহয়, মোবাইলতে যিকণ টাইম মোবাইল দিয়ে, সেইকণত ধুনীয়াকৈ আপুনি যদি কিবা এটা ভাল বিষয়বস্তুলৈ উলিয়াই দিয়ে, যেনেকৈ ফল মূলৰ নাম অলপ উলিয়াই দিলে, তেওঁলোকে তাকে চালে ফল মূল এইটো খায়, বা ট্ৰেইন বা গাড়ীৰ এনেকৈ লগত কিছুমান পঢ়াৰ ক্ষেত্ৰত মানে কিছুমান ছবিৰ সৈতে ধুনীয়াকৈ নাম দিয়া আছে, ধুনীয়াকৈ সেইখিনি পঢ়িব পাৰে, ABCD ক খ চৰে A to Z 1 2 পৰা ধৰি আপুনি পুৰণ নেওতাৰ পৰা সাধু কথাৰ পৰা ধৰি ধুনীয়াকৈ সকলোবিলাকে পাব। মানে পঢ়োৱাৰ ধুনীয়া তৰিকাও আপুনি তাৰ পৰাই জানিব পাৰিব। যিহেতু আপোনালোকে যদি সেই সময়ত অকণমান সময় উলিয়াই, অকণমান ল'ৰা ছোৱালীৰ লগত লাগি পিনে অকণমান সময় উলিয়াই মাকসকলে যদি দিয়ে, ল'ৰা ছোৱালী সৎ পথত নিশ্চয় আহিব, আৰু তেওঁলোকে সৎ পথটো লৈ ধুনীয়াকৈ এটা কমকৈ হ'লেও অলপকৈ নলেজ তেওঁলোকৰ বাঢ়ি গৈ দিব। যিহেতু সৰু ল'ৰা ছোৱালী প্ৰায় 7-8 মাহৰ পৰা তেওঁলোকৰ মাইণ্ডটো ইমানেই ফাষ্ট থাকে, মানে যিকোনো বস্তু আয়ত্ব কৰিবলৈ টাইম নালাগে তেওঁলোকৰ। সেয়েহে তেওঁলোকক সেই সময়ছোৱাৰ পৰা যদি আপুনি ভাল এটা দিহা পৰামৰ্শ দি ভাল এটা দিশত লৈ যায়, তেনেহ'লে নিশ্চয় ল'ৰা ছোৱালী আপোনাৰ ভাল হ'বই। যিহেতু আজিকালি মাক বাপেকে মই প্ৰায় দেখিছোঁ, বিয়া হওক সভা হওক য'তে গ'লেও কিবা এটা কাম কৰিবলৈ হ'লে মাকৰ পিছে ঘূৰি থাকে, সেইটো কাৰণে মোবাইল এটা দি তেওঁক বহাই থৈ দিয়ে। তেওঁ কি চাইছে কি চোৱা নাই, তেওঁ সেই অন্য মনস্ক হৈ এখন চকীত ধুনীয়াকৈ বহি আছে, কোনোবাই খেলিছে কিবা কৰিছে, তাৰ সেইটো মন নাই আৰু বা তাৰ ধ্যান নাই। সেয়েহে সকলোৱে এইটো মানে
নজৰ দিয়া ভাল বা ধুনীয়াকৈ তেওঁলোকক বুজোৱা ভাল যে এইটো কৰা বেটি বা বেটা এইটো চোৱা এনেকৈ তেনেকৈ এইটো চোৱা ধুনীয়া অকণমান হাঁহি ফূৰ্তি কৰি তেওঁলোকক সময় দিয়ক নিশ্চয় ল'ৰা ছোৱালী ভাল হ'ব সেই কথাষাৰ মই ক'বলৈ গৈছোঁ যিহেতু নিজৰ ক্ষেত্ৰতো হৈছে তেওঁলোকে এতিয়া বৰ্তমান আমাৰো সেই দিশতে প্ৰায় গৈছিলে কিন্তু এতিয়া লাহে লাহে লাইনত আহিছে সেয়ে সকলোৱে এই আদৰ্শমতে ধুনীয়াকৈ যদি চলি যায় নিশ্চয় ল'ৰা ছোৱালী উপকৃত হ'ব আপোনালোকেও অলপ হ'লেও মানে সুখদায়ক অনুভৱ কৰিব যিহেতু ইমানেই আছিলে আপোনালোক বৰ বহলায়ো নকওঁ কিয়নো বুজি পাইছে নিশ্চয় মই কি ক'বলৈ গৈছোঁ যিহেতু ইমান কোৱা অভ্যাসো নাই কিমানখিনি বুজাব পাৰিছোঁ নাজানো সেয়ে যদি ভিডিঅ'টো চাই ভাল লাগে নিশ্চয় লাইক এটা কমেণ্ট এটা কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব যিহেতু আমি সৰু সৰু চেনেল আগবাঢ়িব পৰা নাই যিহেতু আৰু ভিডিঅ' বনাবলৈও আমাৰ সেনেকৈ ঠিক সময় নহয় যি পাৰোঁ তাকে বনাই মেলি দিওঁ ভুল নধৰিব সকলোৱে ভাল পৰামৰ্শ দি যাতে আগবঢ়াই লৈ যায় সেয়েহে পিছলৈ আৰু ভাল ভাল ভিডিঅ' ভাল কথা লৈ মই আহিম আপোনালোকৰ মাজলৈ সেয়েহে আজি ভিডিঅ'টো ইমানকে কৈ আৰু সকলোৱে পাৰিলে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ ইমানকে কৈ মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিলোঁ বাই বাই